তাৰমানে এই কথাটো সংবাদ মাধ্যমৰ আগত মই ক'বলৈ ইচ্ছা কৰা নাছিলোঁ, কাৰণ কথাটো কিছুমান মানুহৰ কাৰণে তেনে সৰু কথা, আৰু কিছুমানৰ কাৰণে আমি অলপ কি হয়, সংস্কৃতি মানি চলোঁ। আৰু আমাৰ সৰুৰে পৰা মানে আমি তেনেধৰণৰ কিছুমান খাদ্য আমি গ্ৰহণ কৰা নাই। সেই গ্ৰহণ নকৰাৰ কাৰণে আমি খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ শাস্ত্ৰও বাৰে বাৰে কৈছে। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত কৈছে, অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰ বেদপন্থ কৰি নষ্ট। গতিকে দুটা বস্তু বিচাৰ কৰিবলৈ শাস্ত্ৰত কৈছে, এক হ'ল অন্ন, বাকী হ'ল যোনি। এই দুটা সদায় বিচাৰ কৰি চলিব লাগে। আচলতে তেখেতসকলে বোধহয় অলপ সহজভাৱে ল'লে নেকি কথাটো, আমাৰ খাদ্য বিভাগে বোধহয়। গতিকে খাদ্যৰ লগতে তাৰমানে গাহৰি মাংস দিলে, আৰু পলু, এই লেটা পলু কয় নেকি এইটো, পলুৰ লগত কিবা এটা দি মিলাই এটা ভাজি কৰিলে। এতিয়া কথা হ'ল কি, মই জন্মসূত্ৰে ব্ৰাহ্মণৰ ঘৰত জন্ম লৈছোঁ। মই জাত পাতৰ কথা ক'ব বিচৰা নাই। আমাৰ এটা সংস্কৃতি এটা ঘৰত থাকেতো প্ৰত্যেকৰে। ধৰক আমাক ৰাতিপুৱা সৰুতে গা নোধোৱাকৈ আমাক চাহ খাব নিদিয়ে, ভাত খাব নিদিয়ে, অখাদ্য বস্তু খাব নিদিয়ে, এইবিলাক ব্ৰাহ্মণৰ খাদ্য নহয়, সেনেকৈ কয় আৰু সেই বুলিও নহয়, সকলো মানুহে এতিয়া মুছলমান সকলোৱে গাহৰি নাখায়, আৰু গাহৰিটো ইমান ফ্ৰী হোৱা নাই, তাৰমানে সকলোৱে তাক গ্ৰহণ কৰা নাই এই মুহূৰ্তলৈকে। গতিকে ইয়াতে আজি সেই দুটা খাদ্য, বাকী এনেই বাকীখিনি অন্যান্য খাদ্য যথেষ্ট উন্নত সুন্দৰভাৱে খাদ্য আজি খুৱাইছে, সেইটো তেখেতসকলক ধন্যবাদ দিবই লাগিব। কিন্তু এই দুটা বস্তু দিয়াৰ কাৰণে অকণমান আপত্তি মানে কি, মই কথাটো ক'লোঁ যে এইটো কেতিয়াও আজিলৈকে তাৰমানে খাদ্য খোৱাত এইটো হোৱা নাছিল। গতিকে নোহোৱাৰ কাৰণে মই সভাপতি মহোদয়ক ক'লোঁ যে সভাপতি মহোদয়, এইটো আচলতে সাধাৰণতে আজিলৈকে হোৱা নাই, আৰু ৰাজহুৱাকৈ নহয়। যদি এটা ছাইডত যদি থৈ দিয়ে বোলে এইটো গাহৰি মাংস কোনোবাই খাব, তাত আপত্তি নাই। বা পলু আছে এনেকৈ লিখিও থোৱা নাই, মানে লিখি থ'লে গম পালোহেঁতেন যে এইটো গাহৰি মাংস। মই আকৌ কি হয়, যিকোনো খাদ্য খোৱাৰ আগতে এবাৰ সোধোঁ যে এইটো কি বস্তু। মই ল'ৰাকেইটাক সুধি গৈ আছোঁ, সুধি যোৱাৰ পিছতকৈ ল'ৰাকেইটাই মোক ক'লে, সেইটো ডাঙৰ কথা, মানে মোৰ কাৰণে ডাঙৰ কথা, বেলেগৰ কাৰণে নহয় আৰু। গতিকে এইটো ভৱিষ্যতে হ'ব নালাগে আৰু। এইটো আচলতে কোনে মাতিলে, মই যদিও সভাপতি মহোদয়ক কথাটো ক'লোঁ, কিন্তু সকলো সদস্যই শুনিছে। যিসকল মুছলমান মানুহ, যিসকলে গাহৰি নাখায়, সেইসকলে আহি মোক সকলোৱে ধন্যবাদ দিছে। কথাটো খোলাখুলি হ'ল, ভাল হ'ল, কাৰণ নহ'লে ভৱিষ্যত আকৌ ক'ৰবাত কেতিয়াবা দিব। গতিকে এইটো নোহোৱাটো ভাল। চৰকাৰী নীতি নিৰ্দেশনাটো আমি সকলোৱে মানিবই লাগিব। আৰু জানেই, বহুত এতিয়া ছোৱাইন ফ্লু আহিছে, সকলো একফালৰ পৰা মানুহক আক্ৰমণ কৰিছে, আৰু সেই ছোৱাইন ফ্লুৱে মানুহকো আক্ৰমণ কৰে। গতিকে চৰকাৰ চিন্তা চৰ্চা কৰি গাহৰি মাংস বন্ধ কৰিছে। সেইফালৰ পৰা চৰকাৰক ধন্যবাদৰ পাত্ৰ। আচলতে কৰিব নালাগিছিলে সেইটো। আচলতে কি ক'ম এতিয়া, আমাৰ সতীৰ্থই তেখেতসকলৰ মই বেয়াকৈ বা বদনাম কৰিব বিচৰা নাই। তেখেতসকলে হয়তো ভবা নাছিল নেকি চাগে, এনেকুৱা কোনোবাই কমপ্লেইন কৰিব বুলি ভবা নাছিল চাগে। কিন্তু চৰকাৰী নীতি নিৰ্দেশনা থকাৰ পাছত আচলতে এই খাদ্যবিধ আচলতে তাত ব্যৱহাৰ কৰিব নালাগিছিল। সভাপতি আৰু মই শেষত মিটিঙৰ আগে মই সভাপতিক কৈছোঁ এইখিনি কথা, ভৱিষ্যতে এনে হ'ব নালাগে। আৰু আজিলৈকে কিন্তু হোৱাও নাছিলে ক'তো আচলতে। ইয়াতে মই প্ৰথম দেখিলোঁ, কাৰণ মোৰ আজি মই দিয়কচোন কেইবাটাও বিভাগতো মই ৰাজ্যিক পৰ্যায়ৰ সভাপতি, মই অল আছাম পুলিচ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছিলোঁ। পুলিচতো বিভিন্ন কোৱালিটিৰ মানুহ থাকে, কিন্তু কেতিয়াও আমি এনেধৰণৰ গাহৰি চাহৰি ক'তো কোনো অনুষ্ঠানত আমি কেতিয়াও খাবলৈ দিয়া হোৱা নাই। বা মই এতিয়া সাংস্কৃতিক মহাসভা অসমৰ সভাপতি, আমাৰো ডাঙৰ বহুত কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ, সেইবিলাকতো আমি তেনেকৈ কেতিয়াও দিয়া হোৱা নাই। আচলতে চবেই চব বস্তু গ্ৰহণ নকৰে। আনকি আমাৰবিলাক ঘৰত কুকুৰা মাংসৰে সোমাব নিদিয়ে, নাখাওঁ। আৰু মোৰ ব্যক্তিগত কথাটো মই বেলেগ কথা, কিন্তু সাধাৰণতে ৰাজহুৱাভাৱে এনেধৰণে বস্তুটো নোহোৱাটো ভাল। সভাপতিয়ে একো ৰিপ্লাই নিদিলে। সভাপতিক মই ক'লোঁ, সভাপতিয়ে কোনো মন্তব্য নিদিলে।